Friends, welcome back to our channel. আহকচোন আজি আমি অকমান আজান পীৰ চাহাবৰ বিষয়ে জানো। সম্পূৰ্ণ নামটো ফিৰোজ শ্বাহ মিৰাণ আজি প্ৰায় 450 বছৰ 400 বছৰ অসমত যেতিয়া তেওঁ ইয়াত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ চলি আছিলে তেওঁ যদি বৈষ্ণৱ উত্থান চলি আছিল তেতিয়া তেওঁ আজান পীৰ ৰহমতুল্লাহ আলাইহি আহিছিল আৰু আজান পীৰ চাহাবৰ সম্পূৰ্ণ নাম হৈছে হজৰত শ্বাহ মিৰাণ তেওঁ বাগদাদৰ পৰা আহিছে আজি আপোনাৰ ঔৰংজেবৰ বাদশ্বাহ সময়ত তেওঁ আগে পিছে এনেকুৱা সময়তে তেওঁ আজান পীৰ চাহেবে অসমত নিছিল। অসমত তেতিয়া 3 প্ৰকাৰ মানুহ আছিলে, এক হৈছে কনভাৰ্টেড মানুহ, এক হৈছে জন্মগত মুছলমান, এক হৈছে স্লেভ মুছলমান। এতিয়া আজান পীৰ ৰহমতুল্লাহ আলাইহি আহিছিলে দৰং ডিষ্ট্ৰিক্টৰ চিঙাটাত প্ৰথম আহিছিল আছিল। তাত তেওঁ যিমানখিনি এতিয়া দৰঙীয়া গুৱাহাটী ভাগটি যিখিনি মুছলিম মানুহ সেইখিনি মানুহকে আজান পীৰ ৰহমতুল্লাহ আলাইহি দলত মুছলমান। তাৰপিছত আজান পীৰ ৰহমতুল্লাহ আলাইহি তাত থাকি পেলাই তাৰপিছত নগাঁও পুৰণি গোদামলৈ আহিলে। পুৰণি গোদামৰ যিখন জেগা তাত থাকিলে। তাৰপিছত আহি পেলাই তেওঁ যোৰহাটৰ কিছু অঞ্চলত থাকিলে। তাৰপিছত আহি পেলাই তেওঁ সোণপুৰা দিখৌ মুখে হৈ পেলাই তেওঁ সোণপুৰালৈ গুচি গৈছিল। সোণপুৰালৈ গুচি যাওঁতে আজান পীৰ ৰহমতুল্লাহ আলাইহি এতিয়া তাত এটা মছজিদ বনাইছিল। মছজিদ বনাই পেলাই তেওঁ তাতে ইবাদত কৰিছিল। ইবাদত কৰাৰ লগে লগে তেওঁৰ ওচৰৰ যিসকল থলুৱা মুছলিম মানুহ তেওঁলোকে জম পাইছিল। তেওঁলোকৰ ওচৰলৈ চব জুম পাতি আহি ধৰিলে মানুহবিলাক। পুৰণা যিখিনি মুছলমান মানুহ আছিলে কনভাৰ্টেড কৰি পেলাই জন্মগত মুছলমান বা স্লেভ মুছলমান আহোম ৰজাই মোগলৰ লগত কেইবাবাৰো যুদ্ধ কৰিছে। সেই যুদ্ধত যিমানখিনি মানুহ হাৰিছিলে তেওঁলোকক বহুতখিনি স্লেভ বনাই ইয়াত আহোম ৰজাই ৰাখিছিল। স্লেভ কমিউনিটি হিচাপে ৰাখিছিলে। তেওঁলোকক স্লেভ বনাই ৰখা নাছিলে, স্লেভ কমিউনিটি হিচাপে আছিলে। সেই কমিউনিটিৰ ভিতৰত তেওঁৰ আজান পীৰ চাহেবৰ পপুলাৰিটি খুব বেছি বাঢ়িল, কিয়নো তেওঁৰ স্লেভ কমিউনিটি প্ৰায়ভাগ বাহিৰৰ পৰা, ক'ৰবাৰ পৰা আফগানিস্তানৰ পৰা, লাহোৰ পৰা, দিল্লীৰ পৰা তেনেকে বাহিৰৰ মানুহবিলাক আহিছিলে। আজান পীৰ চাহেবৰ পপুলাৰিটি বাঢ়ি যোৱাৰ লগে লগে আহোম ৰজাই ভাবিলে এইজন মোগলৰ চোৰাংচোৰ। তেওঁৰ লগত এজন ব্যক্তি আছিলে যিজনে ৰূপাই দা ধৰা তামুলী বুলি তেওঁৰ সেনাই সমাজে গম পায়। তেওঁৱে আজান পীৰ চাহেবৰ বিষয়ে উল্টা চিধাই বেয়াকে কৈ আজান পীৰ চাহেবৰ চকুপুৰা দণ্ড দিয়েছিল। চকুপুৰা দণ্ড দিয়াত দিখৌ নদীত যেতিয়া দিখৌ নদী পেলাই দিছিলে চকুযোৰ, তেতিয়া উভতি বৈ গৈছিল। উভতি বৈ যোৱাৰ লগে লগে আজান পীৰ নামটো তেওঁ গম পালে যে আজান পীৰ চাহেবক আমি মিছাকে ফাঁচি দিলোঁ। তেতিয়া তেওঁ চকুযোৰ পেলাই দিয়াৰ দিনাখনৰ পৰাই আজান পীৰ চাহেবৰ গোটেই মছজিদটোৰ বাহিৰে বাকী চব জেগাত পানী। তেতিয়াহে তেওঁৰ ওচৰলৈ আহোম ৰজা আৰু হাতী বৰবৰুৱা আৰু ৰূপাই দা ধৰা তামুলীৰ মাক আহি পেলাই তেওঁৰ ক্ষমা খোজে। ক্ষমা খোজাৰ লগে লগে আজান পীৰ চাহেবে দুজন ব্যক্তিক মাফ কৰি দিলে। এক হৈছে হাতী বৰবৰুৱা আৰু এক হৈছে আজান পীৰ চাহেবৰ জামানাৰ যিজন ৰজা আছিলে বহুত আগৰ প্ৰতাপ সিং সেইটো সময়ত আছিল। তেতিয়া তেওঁ আহোম ৰজাক মাফ কৰি দিয়াৰ লগে লগে আজান পীৰ চাহেবৰ হাতৰ লাখুটিতে দিখৌ নদী পেলাব দিলে। দিখৌ নদী পেলাই দিয়াৰ লগে লগে দিখৌ নদী বৈ অহাৰ লগে লগে আজান পীৰ চাহেবৰ সময়ত লাষ্ট মমেণ্টত যেতিয়া 1600 লাষ্টত আজান পীৰ 1630 খ্ৰীষ্টাব্দত আজান পীৰ চাহেবক হৰাগুৰি চাপৰিত তেওঁ এটা গড় বনাই দিলে দিছে আহোম ৰজাই। সেইকাৰণে জেগাডোখৰ নাম হৈছে হৰাগুৰি চাপৰি, দিখৌ নৈ চাপৰি। ৰজাই বনাই দিয়া মদ পুখুৰী জখতে লয় আল্লাৰ নাম মাধুৰী বনাই 120 পুৰা মাটিৰে সৈতে আহোম ৰজাই সেই যুগত গড় বান্ধি দিছে। গড় বান্ধি দিয়াৰ লগে লগে এই জেগাডোখৰ হৰাগুৰি চাপৰি আজান পীৰ চাহেবৰ কবৰটো আছে বুলি প্ৰায় 200-300 বছৰ পিছত ব্ৰিটিছৰ যাব সময়ত ইয়াত দুজন কলিতা মানুহে গম পালে যে আজান পীৰ চাহেবৰ কবৰটো আছে। মানুহ আহিলে আমি নানা ৰকমৰ বিপদ আপদ হ'বলৈ মানুহ যদি বেয়া অৱস্থাত আহে মানুহ নিশ্চয় পৰি যায়। তেনেকুৱা নিচিনা অৱস্থাত মানুহে আজান পীৰ চাহেবৰ কবৰটো আছে যে মানুহ সপোনত দেখালে। ইয়াৰ মানুহ গৈ পেলাই শিৱসাগৰ টাউনত ক'লে। শিৱসাগৰ টাউনৰ মানুহে আজান পীৰ চাহেবৰ জীৱনীৰ বিষয়ে গম পায়, কিন্তু তেওঁৰ দিখৌমুখত কোনডোখৰত কবৰ আছিলে বিশেষকৈ তেওঁৰ মানে চিনাকি নাইকিয়া হৈছিল। কিয়নো আজান পীৰ চাহেবৰ যিকেইজন 120 জন ভকত দিছিলে তেওঁলোকে আজান পীৰ চাহেবক মানুহ তেওঁলোকে ইয়াত যিমানখিনি এৰি থৈ গুচি গ'ল। এৰি থৈ যোৱাৰ লগে লগে আজান পীৰ চাহেবৰ কবৰটো বিলুপ্ত চেষ্টা কৰাৰ লগে লগে আজান পীৰ চাহেবৰ ইয়াৰ যিখিনি মানুহ আছে তাৰ মানুহখিনিয়ে গম পালে যে আজান পীৰ চাহেবৰ কবৰটো আছে। তাৰ মানুহবিলাকে যদি ধাইলি শিৱসাগৰ যিখিনি মানুহ আছে বৰ্তমান তেওঁ আজান পীৰ চাহেবৰ লগতে সেইখিনি মানুহ মুছলিম নহয়। সেইকাৰণে মানুহখিনি তেওঁ কবৰটো বিচাৰি সেইটোৱে আজান পীৰ চাহেবৰ মানুহ আহে মানে ফুৰিবলৈ হয়। আজান পীৰ দৰগাহত 3টা মুছাফিৰখানা আছে, মানে লজ হিচাপে আছে।
যিবিলাক মানুহৰ ফেমিলি হিচাপে আহিলে থাকিব পাৰিব, বাৰ্থডে আহিলে থাকিব পাৰিব। খোৱা বোৱা ব্যৱস্থা সম্পূৰ্ণখিনি নিজৰ পাৰ্চনেল বস্তু লৈ আহিব লাগিব, আৰু বনোৱা মেলা ব্যৱস্থা চব আছে। পেচাব পায়খানাৰ পৰা আদি কৰি থকা মেলা গোটেইখিনি নামাজ পঢ়াৰ পৰা আদি কৰি যোৱা কৰাৰ পৰা গোটেইখিনি লাইফৰ পৰা আদি কৰি খোৱা পানী